নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ বহুপদ অধ্যায়টোৰ 2.2 এক্সাৰসাইজৰ 4 নং গণিতবোৰ কৰিবলৈ যত্ন কৰিছোঁ। তোমালোক প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো ভালদৰে চাবা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে মোৰ চেনেলৰ ভিডিঅ' চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো এবাৰ বজাই দিবা। ঠিক আছে, আহা পোনে পোনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি দিয়া আছে, তলৰ প্ৰতিটো বহুপদৰে শূন্য নিৰ্ণয় কৰা। আমাক কি উলিয়াব দিছে? শূন্যবোৰ নিৰ্ণয় কৰিব দিছে। মই আগৰ এটা ভিডিঅ'ত শূন্য বহুপদৰ শূন্য বুলিলে আমি কি বুজো ধুনীয়াকৈ বুজাই দিছোঁ, তোমালোকে ভিডিঅ'টো চাবা। ঠিক আছে, তথাপি গণিতত মই অকণমান 2 আখৰমান কৈ দিছোঁ। বহুপদৰ শূন্য শূন্য বুলিলে আমি কি বুজো? এটা বহুপদৰ শূন্য বুলিলে আমি সেইটো কথাকে বুজিম, এক্সৰ কি মান বহুৱাই দিলে এই বহুপদটোৰ মানটো কি হৈ যাব? শূন্য হৈ যাব, অৰ্থাৎ ছেটিছফাই হ'ব। বুজি পাইছা? এক্সৰ মান 1 বহাই দিলে এইটো শূন্য হ'ব নেকি? নহয়। এক্সৰ মান -5 বহাই দিলে চোৱাচোন, -5 + 5 লগাই কি হ'ব? 0, মানে px = 0 হ'ব। অৰ্থাৎ বহুপদৰ শূন্য হ'লে x = -5, এই px বহুপদটোৰ শূন্য হ'লে কি হ'ব? ইয়াতে যদি আমি -5 বহাই দিওঁ তেতিয়াহ'লে এই বহুপদৰ মানটো কি হৈ যাব? = 0 হৈ যাব। এইটো হ'ল বহুপদৰ শূন্য। কিন্তু গণিতটোত আমাক শূন্য নিৰ্ণয় কৰিব দিছে। আমি শূন্য নিৰ্ণয় কৰিব লাগিলে আমি কি কৰিব লাগিব? যদি বহুপদটো আমি শূন্য নিৰ্ণয় কৰিব লাগে বা শূন্য থাকে তেতিয়াহ'লে সেই বহুপদটো নিজেই = 0 হৈ যাব। বহুপদটোৰ মানটো কি হ'ব লাগিব? 0 হ'ব লাগিব। কাৰ বাবে? শূন্যৰ বাবে। সেইকাৰণে আমি গণিতটো কেনেকৈ আৰম্ভ কৰিম? দিয়া আছে px = x + 5 বা প্ৰদত্ত বহুপদটো লিখিবা। তোমালোকে প্ৰদত্ত বহুপদ বুলি লিখিবা। ঠিক আছে, দিয়া আছে px = x + 5 বা প্ৰদত্ত বহুপদটো হ'ল px = x + 5। এতিয়া আমি এই বাক্যটো লিখি দিব লাগিব। এতিয়াকে শূন্যৰ বাবে শূন্য উলিয়াব লগা হ'লে px = 0 হ'বই লাগিব, মাষ্ট বি। বুজি পাইছা নাই? px = 0 হ'ব শূন্য থাকিলে। ঠিক আছে, গতিকে px = 0 হ'ব। x + 5, px ৰ মান কিমান আছে? এইটো x + 5 বহুপদটো হয়নে? এইটো হ'ল বহুপদটো। বহুপদক আমি px এৰে সূচাইছোঁ বা বুজাইছোঁ। গতিকে এই বহুপদটো নিজে কি হৈ যাব? 0, অৰ্থাৎ px = 0 ইমপ্লাইজ px ৰ মানটো আমি লিখি দিয়া, px = x + 5, x + 5 = 0 ইমপ্লাইজ x = 5 টো প্লাছ ইপিনে আহিলে কি হ'ব? আমাৰ পক্ষান্তৰ বাওঁফালৰ পৰা সোঁফালে আহিলে কি হ'ব? মাইনাছ হ'ব। ইয়াত প্লাছ আছে নহয়, ইপিনে আহিলে মাইনাছ হ'ব। ইয়াত যদি মাইনাছ থাকিলেহেঁতেন ইপিনে আহিলে কি হ'ব? প্লাছ। এটাকে নিৰ্ণয় শূন্য, x = -5। ঠিক আছে, এতিয়া শূন্য হয়নে নহয় আমি যদি প্ৰমাণ কৰি চাওঁ, চোৱা আমি প্ৰমাণ কৰি চাইছোঁ। px = কি আছে আমাৰ? x + 5। এতেকে p - 5 = xৰ ঠাইত কি বহিব? -5। আকৌ এটা 5 আগৰ পৰাই আছে, -5 + 5 = 0, অৰ্থাৎ xৰ মান -5 বহুৱাই দিয়া বাবে এই px বহুপদটোৰ মানটো কি হৈ গ'ল? আমাৰ = 0 হৈ গ'ল, 0ৰ সমান হ'ল। গতিকে x = -5 px ৰ এটা কি হয়? শূন্য হয়। আমি প্ৰমাণো কৰি চালোঁ। ঠিক আছে, একেবাৰে সহজ। তোমালোকে গণিতটো অকল লিখিব লাগে, তোমালোক দিয়া আছে বুলি বহুপদটো লিখি ল'বা, তাৰপিছত ডাইলগটো লিখি দিবা। এতেকে শূন্যৰ বাবে px = কি হ'ব? 0 হ'ব, =0 হ'ব। তাৰপিছত px = যি বহুপদ দিয়া আছে বহুপদটো লিখি দিয়া। তাৰপিছত xৰ মান নিৰ্ণয় কৰা, অৰ্থাৎ xটো বাওঁফালে ৰাখিবা আৰু যি ধ্ৰুৱক থাকিব তাক সোঁফালে লৈ যাবা পক্ষান্তৰৰ নিয়ম অনুযায়ী। ঠিক আছে, শেষত আমি লিখি দিম এতেকে নিৰ্ণয় শূন্য, x = -5। আৰু এটা কৰোঁ, ক্লিয়াৰ হৈ যাব। চোৱা px = কিমান দিয়া আছে? 2 নম্বৰটো x - 5। একেদৰে লিখিম, দিয়া আছে px = x - 5 নাইবা প্ৰদত্ত বহুপদটো হ'ল px = x - 5। আৰু যদি অকল x - 5 থাকে তেতিয়া আমি ধৰি ল'ম, ধৰা হ'ল px = x - 5। দিয়া থাকিলে দিয়া আছে বুলি লিখিবা, ধৰিব লগা হ'লে ধৰা হ'ল বুলি লিখিবা। চিম্পল। এতেকে শূন্যৰ বাবে px = কি হ'ব? 0 ইমপ্লাইজ px মানে কিমান দিয়া আছে? x - 5, x - 5 = 0 ইমপ্লাইজ x = -5। ইপিনে গ'লে কি হ'ব? -2 ইপিনে আহিলে কি হ'ব? প্লাছ হ'ব। সেইকাৰণে ইয়াতে আমি কি চিন দিছোঁ? প্লাছ। একো নাই মানে প্লাছ চিন। এতেকে x = 5। আমি শেষত কি দিম? এতেকে নিৰ্ণয় শূন্য, x = +5। ক্লিয়াৰ হৈছে? 3 নম্বৰটো চোৱা, একেবাৰে সহজ এইবিলাক, মনোযোগেৰে চাবা ভিডিঅ'টো। 3 নম্বৰ px = 2x + 5। এইটো অকণমান ভালদৰে চোৱাচোন। দিয়া আছে px = 2x + 5। এতেকে শূন্যৰ বাবে কি হ'ব? আমাৰ একে ডাইলগ px = 0 ইমপ্লাইজ px মানে কিমান দিয়া আছে? 2x + 5। ইয়াত লিখি দিয়া 2x + 5 = 0 ইমপ্লাইজ আমি x উলিয়াব লাগে, প্ৰথমে 2x টো ৰাখা, 5টো ইপিনে আনি দিয়া, কিমান হ'ব? -5
ইমপ্লাইজ আমাকতো 2x নালাগে, কি লাগে অকল x, গতিকে আমি অকল xটো ৰাখিম। 2টো পূৰণ হৈ আছে, এইপিনে আহিলে কি হ'ব হৰণ, অৰ্থাৎ -5/2। ক্লিয়াৰ হৈছে? অৰ্থাৎ x = -5/2 পালোঁ আমি। এতেকে নিৰ্ণয় শূন্য, x = -5/2। ক্লিয়াৰ হৈছেনে? গণিতৰ নিয়মটো কি, আমি দিয়া আছে বুলি বা প্ৰদত্ত বহুপদটো বুলি বহুপদটো লিখি ল'ব লাগে। শূন্য উলিয়াব দিছে, গতিকে আমি কি লিখিম, এতেকে শূন্যৰ বাবে px = কি হ'ব 0 হ'ব। তাৰপিছত সেই বহুপদটো আমি লিখি দিম, লিখি দি xৰ মানটো আমি উলিয়ালে হ'ল, পক্ষান্তৰ কৰি xৰ মানটো উলিয়াম। xৰ যি মান পাম সেইটোৱে কি হ'ব, ইয়াতে শূন্য হ'ব, এই বহুপদটোৰ শূন্য। এতেকে নিৰ্ণয় শূন্য, x = -5/2। ঠিক আছে? ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা তোমালোক, ঠিক আছে? আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ' চাই আছা, তোমালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগত কাষতে থকা বেল আইকনটো এবাৰ বজাই দিবলৈ নাপাহৰিবা। ঠিক আছে? নমস্কাৰ।